हेलो एभ्रिवान की खबर आपनालोকৰ खबर निश्चय ভাল আৰু বেয়াৰ মাজত মই সুপ্ৰিয়া মোৰ অন্য এটি ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া ইয়া মোৰ লগত আছে ধুনু আহি পাই গলি যেনো মই আহিলো ঘৰলৈ আৰু তাই পাই গলি আৰু এফালে এইটো এইজনে কি কৰিছে দেখিছেনে বাৰু ইউটিউব চেনেল খুলিছে আৰু এতিয়া আমি ভাত খাবলৈ লৈছো ভাতৰ লগত কি লৈছো চাওকচোন এফালে এয়া মাছ এয়া পেটু ভাজি ভাতৰে আৰু এফালে এয়া গাছ টেঙা আৰু মাছৰ আৰু এফালে এয়া জিকা আলু মাছৰ তৰকাৰী আৰু এতিয়া আমি খাম এয়া দেখিছে ভাত খাই পেলাই আকৌ আমত লাগিছে দেখিছেনে বাৰু এয়া আৰু এফালে এয়া বৌ আহিছে এফালে হাই কৰি দিয়ক হাই কৰি দিয়ক কেনেকে লাজ কৰে দেই বৌয়ে অলপ আৰু এইফালে এয়া দেখিছেনে আমাৰ পিটিয়ে গাৰু ভৰাইছে আৰু ইমান গৰম পৰিছে নহয় সেইকাৰণে ফেনৰ তলৰ পৰা উঠি যাবই পৰা নাই আৰু গৰম বহুত আৰু ভাবিছোঁ আজি আবেলি ইভিনিং টাইমত ময়ো যাম ৰুমলৈকে বালিপাৰ ভাগৰলৈকে যাম কৈ দিয়া হাই কৈ দিয়া আকৌ কি খবৰ আপোনালোকৰ কোৱাচোন কোৱা আমাৰ পিটিৰ আকৌ এক্সাম চলি আছে আজিৰ পৰা আৰম্ভ হৈছে এক্সাম আৰু আজি ৰাইমছ আছিলে ৰাইমছ কেনেকুৱা হ'ল কৈ দিয়া ভাল হ'ল বুলি তেনেকৈ কয়নে গোটেইখিনি কৰিলানে ৰাইমছ কৈ দিয়া আকৌ কৰিলা এইফালে চাই কোৱা আকৌ কি কৰিলা অঁ আৰু কি আহিছিল আৰু কি আহিছিল কৈ দিয়া আকৌ আৰু লিটিল ডিকিবাৰ আৰু আমাৰ গুণগুণৰো এক্সাম চলি আছে আজিৰ পৰা আৰম্ভ হৈছে আমাৰ গুণগুণৰ এইটো গুণগুণ এয়া দেখিছেনে বাৰু দুইটা এনেকৈয়ে লাগি থাকে আৰু এয়া মোৰ বাৰ ল'ৰা দুইটা গতিকে সিহঁতৰ আজিৰ পৰা এক্সাম আৰম্ভ হৈছে ভাত খালানে তুমি ভাত খালা নাই খোৱা আৰু অথনি আমি ভিডিঅ' কৰা নহ'ল আৰু গতিকে এতিয়া মই আহি আকৌ ৰুম পালোহি মই ৰুমলৈ আহিলোঁ আৰু আহি পেলাই সেইটো ৰুমটো দেখা পাইছেই আমাৰ ৰুমটো বহুত গৰম বহুত বেছিয়ে গৰম গতিকে আহি পাই বহুত কাম কৰিলোঁ যিহেতু ঘৰ এখনত মানুহ নাথাকিলে কেনেকুৱা এটা অৱস্থা হয় সকলোৱে জানে গতিকে সেইকাৰণে আহি গোটেই কামখিনি কৰি আজৰি হৈ এতিয়া ভাতত লাগিছোঁ আৰু ভাতটো প্ৰায় হৈছেই আৰু এইফালে এয়া খাহী মাংস উতলি আছে আহি পেলাই এয়া ভাত বনালোঁ এতিয়া আৰু এতিয়া মোৰ মাংস প্ৰায় হৈ গৈছে মোৰ ভাত হৈ গ'ল আৰু এতিয়া মিষ্টাৰো আহি পালেহি আৰু আজি আহি পোৱা বহুত দেৰিয়ে হৈছে তেখেত গতিকে ভাত খাওঁ আমি এতিয়া আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'লৈ মই জুবলি আহি আছোঁ এতিয়া লৈছোঁ সকলোৰে পৰা বিদায়